Hi guys, welcome to my YouTube channel R Borua. আজি মই দেখুৱাবলৈ ওলাইছো KTM D250 আৰু লগতে 390ও আছে চাব পাৰিব আপোনালোকে চাওক আপোনালোকে অলপ ঠাই কম হোৱাৰ কাৰণে অলপ অসুবিধা হৈছে ভিডিওটো বনোৱাত তথাপি চেষ্টা কৰিছো যিমানখিনি পাৰিছো শৰ্ট ভিডিও বনাইছো কাৰণ আজিকালি মানুহবোৰে ইমান দীঘল ভিডিও ভাল নাপায় যেনে বাইকখন বহুত ডাঙৰ হিউজ হয় দেখিবলৈ খুব বেছি ভাল লাগে মোবাইলত হয়তো আপোনালোকে ফিলটো এনেকৈ কৰিব নোৱাৰিব কিন্তু বহুত ডাঙৰ হয় বহুত হিউজ দুখন বাইকে দেখিবলৈ বহুত ধুনীয়া হয় চাওক আপোনালোকে ভিজিট কৰক এবাৰ শ্ব'ৰুমত ডিউক 250 ত আপোনালোকে LED DRL টো নাপায় আৰু 390 ত আপোনালোকে LED DRL পাব চাওক মই চাবিটো অন কৰি দিছো চাওক আপোনালোকে ডিউক 250 ত আপোনালোকে LED DRL টো নাপায় কিন্তু হেডলাইটটো কমপ্লিট LED হয় এটো স্টাৰ্ট কৰিলে আপোনালোকে LED হেডলাইটটো জ্বলিব এতিয়া চাওক আপোনালোকে ডিউক 390 এখন 390 হয় মই চাবিটো অন কৰি দিছো আপোনালোকে চাব পাৰে চাবিটো অন কৰি দিয়াৰ লগে লগে DRL দুটা জ্বলি উঠিব চাওক এই দুটা DRL হয় দুখন ডিফাৰেন্স বেছি একো নাই ইঞ্জিনৰহে ডিফাৰেন্স হয় এইখন 390 হয় আৰু এইখন 250 cc হয় দুখন দেখিবলৈ বহুত ধুনীয়া হয় হিউজ হয় বাইক দুখন একদম মছৰ পৰা চালে আপোনালোকে ফিল কৰিব পাৰিব দুখনতে দুটা কালাৰ আছে এখন হৈছে 390 অৰেঞ্জ কালাৰৰ আপোনালোকে ইয়াৰ ইনষ্টলমেন্ট ক্লাষ্টাৰটো চাওক কমপ্লিট কালাৰফুল হয় মই এবাৰ অফ কৰি অন কৰি দিছো চাওক আপোনালোকে এয়া চাওক खतरनाक लगता है भाई কমপ্লিট কালাৰফুল হয় ইয়াৰ 390 আৰু এইখন হৈছে 250 মোৰ পাৰ্সোনাল কিবা মতে মোক 250 খনে বেছি ভাল লাগিছে আৰু ইয়াৰ ইনষ্টলমেন্ট ক্লাষ্টাৰটো LCD হয় চাওক আপোনালোকে মোৰ অলপ অসুবিধা হৈছে ভিডিও বনাও তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো মোৰ ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্লিজ